বৰপেটাত নৱপ্ৰয়াস FPC উদ্যোগত খেতিয়কসকলক বীজ আৰু সাৰৰ যোগান। ভাৰত চৰকাৰে 2023 বৰ্ষটোক মিলেট বৰ্ষ হিচাপে ঘোষণা কৰি মিলেট খেতিৰ ওপৰত যি ধৰণে গুৰুত্ব দিছে, সেই গুৰুত্বক সমৰ্থন জনাই বৰপেটা জিলাৰ নাবাৰ্ডৰ নেতৃত্বত আৰু SS ডেভেলপমেণ্ট ছাৰ্ভিচৰ সহযোগত বৰপেটা জিলাৰ নৱপ্ৰয়াস FPC খেতিয়কসকলক মিলেট খেতি কৰিবলৈ বীজ আৰু সাৰৰ যোগান ধৰিছে। নমস্কাৰ, মোৰ নাম আতৱাৰ ৰহমান। মই আমাৰ এই চেঙা নৱপ্ৰয়াস FPCৰ BOD হওঁ। মানে আমাৰ BOD হিচাপে আমি আমাৰ ভাৰত চৰকাৰক ধন্যবাদ দিব বিচাৰিছোঁ এইকাৰণেই যে এই 2023 বৰ্ষটো মিলেট বৰ্ষ হিচাপে যিটো এটা অভিযান লৈছে ভাৰত চৰকাৰে, এই ক্ষেত্ৰত আমাৰ এই ভাৰত চৰকাৰক ধন্যবাদ দিছোঁ। আৰু আমাৰ এই মিলেট খেতিটো কৰাৰ কাৰণে নাবাৰ্ড আৰু আমাৰ এক্সিছ ডেভেলপমেণ্ট যিটো ছাৰ্ভিচ আছে, এই দুয়োটা এই এজেঞ্চিৰ সহযোগত যিটো মিলেট খেতি যিটো আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, এই ক্ষেত্ৰত যিমানখিনি সা সুবিধা আমাৰ নাবাৰ্ড বা আমাৰ এক্সিছ ডেভেলপমেণ্টে দিছে, তাৰ কাৰণে তেওঁলোক দুয়োটা এই এজেঞ্চিকে এইখিনি সুবিধা দিয়াৰ কাৰণে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰি এই খেতিখিনি কৰাৰ ক্ষেত্ৰত আমাৰ নাবাৰ্ড আৰু এই এক্সিছ ডেভেলপমেণ্টৰ তৰফৰ পৰা ফাৰ্টিলাইজাৰ আৰু যিখিনি বিধানখিনি তেওঁলোকে সম্পূৰ্ণভাৱে আমাক হেৰি কৰিছে, ধন্যবাদ সহায় কৰিছে। খেতিয়কসকলেও খেতি কৰিছে। বৰ্তমান খেতিয়কসকলে তেওঁলোকৰ খেতিবোৰ দেখি আনন্দিত হৈছে আৰু নৱপ্ৰয়াস FPCৰ এনে পদক্ষেপত তেওঁবিলাকে শলাগ জনাইছে। নমস্কাৰ, মোৰ নাম চানিদুল ইছলাম। আমি এক্সেছ ডেভেলপমেণ্ট ছাৰ্ভিচ তৰফৰ পৰা আহিছোঁ। নাবাৰ্ডৰ আণ্ডাৰত যিটো আমাৰ মিলেট মিছন প্ৰগ্ৰাম চলি আছে, সেই মিলেট মিছনৰ অধীনত আমি চেঙা ব্লকৰ আণ্ডাৰত 50জন কৃষকক আমি বিধান, সাৰ আৰু শালৰ পইচা আমি ৰিলিজ কৰি দিছোঁ। গতিকে এই মিলেট খেতিটো আমাৰ আজি আমি ভেৰিফিকেশ্যন অৰ্থাৎ ফিল্ড ভিজিটত আহিছোঁ। আমি এনেকৈ সপ্তাহত এবাৰ বা দুবাৰকৈ আমি আহি থাকোঁ। তো এই মিলেট খেতিটো আমি চাইছোঁ, আমাৰ চাই আজি বহুতেই ভাল লাগিছে। আৰু যি কৃষকসকলে তেওঁৰ সাৰ ভঙা পৰিশ্ৰমেৰে এই খেতিখিনি কৰিছিল, সেই খেতিয়কে আজি তেওঁ নিজে মুখে হাঁহিছে, কিয়নো এই মিলেট খেতি তেওঁলোকে আগতে কৰিব পৰা নাছিলে, বহুত আগত হৈছিলে। সেই মিলেট খেতিটো আকৌ ঘূৰি আহি তেওঁলোকৰ সন্মুখত তেওঁলোকে আজি নিজে খেতি কৰিছে। তাৰ কাৰণে মিলেট খেতি কৰি আমাৰ এই কৃষকসকলে বহুত সুখী হৈছে। আৰু ইয়াৰ দ্বাৰা তেওঁলোকে এই পৰি থকা যিখিনি মাটি আছে, সেই মাটিখিনিত এই মিলেট খেতিটো কৰি মাটি পৰি থকাই নহয়, তেওঁলোকৰ এই পৰি থকা মাটিৰ পৰা কিবা এটা যে উপাৰ্জনৰ ৰাস্তা এটা ওলাইছে। তো এইকাৰণে মই অসম চৰকাৰ তথা ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা প্ৰজেক্ট ওলোৱাৰ কাৰণে। আৰু আমাৰ খেতিয়কসকলে যি মিলেট কৰিছে মিলেট খেতি কৰি তেওঁলোকে সকলোৱে আনন্দিত হৈছে বুলি আমি জানিব পাৰিছোঁ। তো ঠিকে আছে, এইখিনিতে আছিল আমাৰ আজিৰ খেতি ভেৰিফিকেশ্যন অৰ্থাৎ ফিল্ড ভিজিট।